Hi guys, আপোনালোক আমাৰ YouTube চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি কাতি বিহু স্পেশাল নতুন ভিডিঅ'ত আপোনালোকৰ আগত আনিছো। আজি আমাৰ ঘৰত কাতি বিহু স্পেশাল কি বনাইছে আপোনালোকক দেখাও। So guys, আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো। আজি আমি কাতি বিহু স্পেশাল তিল পিঠা বনাইছো ঘৰত। আপোনালোকক আমি দেখাও আমাৰ ঘৰত কেনেকৈ তিল পিঠা বনাইছে। আপোনালোকে চাই থাকিব, ভাল পালে লাইক দিব, কমেন্ট কৰিব আৰু লগতে YouTube চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আমাৰ তিল পিঠা বনাই আছে মায়ে। এয়া এখিনি কি কেনেকৈ বনাইছে আমাক কৈ দিয়াচোন। পিঠা ঢেঁকীত খুন্দি লৈছো বৰা চাউলৰ পিঠা। তিল ভাজি লৈছো, তিল ভাজি গুড় মিহি মিহিকে কাটি তিলে আৰু গুড়ে ধুনীয়াকে সানি সংমিশ্ৰণ কৰি এয়া এনেদৰে মই পিঠা বনাই আছো। গাইজ আপোনালোকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব, লগতে কমেন্ট কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে চাই থাকে, এইবিলাক দেখিছে কিমান ধুনীয়া তিল পিঠা বনাইছে। এতিয়া লাহে লাহে আৰু বনাব, আপোনালোকক মই দেখাই যাম। আৰু আমাৰ তিল পিঠাখিনি কেনেকুৱা হৈছে আপোনালোকক এবাৰ দেখাই দিওঁ। কিমান ধুনীয়াকে আমাৰ তিল পিঠা বনাইছে, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকে এয়া সজাইছে আৰু লাহে লাহে বনাই আছে। আপোনালোকক মই দেখাই যাম। চাওক, এটা তিল পিঠা মই ধৰি দিছো, কেনেকুৱা হৈছে চাবলৈ। এয়া চাওক কি ধুনীয়া হৈছে। ভাল লাগিলে যদি আপোনালোকে তিল পিঠা বনোৱা চাই ভাল পাইছে কমেন্ট কৰিব, বেয়া হৈছে যদিও কমেন্ট কৰি দিব। চাওক এইখিনি কি কৰি দিয়াচোন। এইখিনি ঢেঁকীত খুন্দা বৰা চাউলৰ পিঠা। আপোনালোকে যদি ভাত খোৱা চাউলৰ যদি পিঠা খুন্দি বনাই, আপোনালোকে এইটো পিঠা বনাব নোৱাৰিব। কাৰণ কেলে বৰা চাউলৰ আঠা ধেৰ আছে। আমি 3 ঘণ্টামান ভিজালো, ভিজাই পেলাই আমি ঢেঁকীত খুন্দিলো। আৰু যদি আপোনালোকে আজিকালি কাৰেণ্টৰ মেচিন ওলাইছে, সেই মেচিনত খুন্দিলেও আপোনালোকে আমি কাচি পিঠা বুলি কয়, কাচি পিঠা বনাব নোৱাৰিব। চাওক আৰু মই বনাই দেখাই আছো, গাইছে ভাল পাব এতিয়া চাই। চাওক আপোনালোকে এনেকে ঘূৰাব ধুনীয়াকে, তাৰপিছত তাৰ ওপৰত তিল গুড় দিব। আপোনালোকে কিছুমানে নাৰিকলো দিব পাৰে ভিতৰত। তিল আৰু গুড় মিহলাই দিলে ভাল লাগে খাবলৈ। তিল পিঠা যাক কয় তাকে কয় আৰু তিল পিঠা, তিল ভিতৰত দিলে। এয়া আমাৰ তিল পিঠা কি ধুনীয়া হৈছে, আমি খাম আৰু গাইছ আপোনালোকে কমেন্ট দিব। থেংক ইউ। আজিৰ কাৰণে মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলগীয়া হৈছে। তিল পিঠা বনোৱা কেনেকৈ বনাইছে সেয়াৰ কাৰণে বনাইছিলো স্পেচিয়েলি। So guys, thank you.